এতিয়া বিপিএফতো গোটেই এনডিএফবি ভৰ্তি হৈ গ'ল। আমি হাগ্ৰামাক ৰজা পাতিছিলো কিয়? বোলে কথা খোলা খুলি কয় অন্তত মানুহে ন্যায় পাব। जानुबाय आन्दलनाथ' नांथारगौ मास मुभमेन्टआवबो नांगोन आरोबाव ओरै खालि मास मुभमेन्टजों जानाय नङा मोनसे प्रेसार ग्रुप प्रेसार होनो थाखाय मोनसे प्रयजन दङ नङाबा जोङो इमबेलेन्स जानानै थाबाय थागोन जास्ट जोंना जाहैबाय जोङो अस्त्र हमनायनि खार'ना बिदि नङा जे सोरबा पुलिसजों सोरबा आर्मिफोरजों गावलायनायनि नङा जों जोंनि मानसिखौ प्रटेक्सन होनो थाखायसो जोङो बे हाथियारखौ दिहुनगासिनो मानोना NSNनि दैदेनगिरिफोरा मावथिफोरा जोंखौ हेफाजाब आरो मदद होआमोनब्ला जानो हागौ जों दिनैसिम जिबायदि दावगानो हादों जिबायदि नांबोदों बेबायदि हयथ' जों नांनो हानाय नङामोन जुजिनो हानाय नङामोन बेनिखायनो दिनै बिथांमोनखौबो गैयाब्लाबो आंनि गोसो गोरबोनिफ्राय गोजोन आरो गाहाम हामलायथि बावहरो যে আমি কিয় বিজেপিক ভোট দিব লাগে। এটাতো আপোনালোকে নৰেন্দ্ৰ মোদীক ভাল পায় ভোট দিও দিও লাগিয়ে থাকে পদুম ফুল দেখিলে বিজেপিক ভাল পায় অলপ চলপ কৰবাত মোকো ভাল পায় নেকি হয় নহয় গতিকে এনেতো ভাল লাগে বিজেপিক দিম বুলি কিন্তু বিটিচিত বিজেপিক আমি কিয় ভোট দিব লাগে। বড়ো চুক্তি হল আমি বিপিএফক চৰকাৰ গঠন কৰাৰ সুবিধা দিলো কিয় দিলো যাতে বড়ো ৰাভা শৰণীয়া গোৰ্খা অসমীয়া ভাষী বঙালী ভাষী বিহাৰী কোচ ৰাজবংশী হিন্দু মুছলমান খ্ৰীষ্টিয়ান আমি যাতে সকলোৱে একেলগে থাকিব পাৰো। আজি আমি একেলগে ইয়াত আছো শৰীৰটো আমাৰ আছে কিন্তু মনবোৰ ভাল লাগে জানো যিবোৰ চলি থাকে। মোক এই মাত্ৰই হেলিকপ্টাৰৰ পৰা নামাৰ সময়ত পীযুষ হাজৰিকা ডাঙৰীয়াই মোক ফোন কৰিছে যে দাদা এটা অদ্ভুত কথা শুনিলো। বোলে কি শুনিলো? বোলে ইয়াতে আমাৰ যিটো মোদী ডাঙৰীয়া আৰু দিছপুৰৰ পৰা চৰকাৰী চাউল পঠিয়াই ইয়াত বোলে চাউলবোৰ পুৰা নাপায় দোকানীয়ে কাটি কাটি ৰাখে বোলে হয় নেকি? হয় নেকি? তেখেতে দৰঙাজুলিত কাম কৰি আছে দৰঙাজুলিত বোলে 10 কেজিহে চাউল দিয়ে ইয়াত কি দিয়ে মই নাজানো ইয়াত কিমান দিয়ে চাউল 4-5 কেজি 6 কেজি কৈ চাউল দুখীয়া মানুহৰ পৰা কাটি ৰাখি থৈ দিয়ে। তো যদি নৰেন্দ্ৰ মোদীয়ে চাউল দিছে দিছপুৰৰ পৰা চাউল দিছে বিটিচিখন কি অসমৰ বাহিৰত নেকি? কামৰূপ জিলাৰ মানুহে যদি পুৰা চাউল পায় ইয়াৰ পৰা বাইহাটা চাৰিআলি কিমান দূৰ মোৰ সমষ্টি তাতে যদি পুৰা চাউল পায় ৰঙিয়াত যদি পুৰা চাউল পায় শুক্লাই চেৰফাং দৰঙাজুলিত কিয় নাপাব? অন্যায় হয় নহয় কওক? অন্যায় হয় নহয়? আজি মই শুনি আছো ৰাইজে কৈছে বোলে জব কাৰ্ড বিলাকো আপোনালোকৰ লগত নাথাকে হয় নেকি? জব কাৰ্ড বিলাক ক'ত থাকে? জব কাৰ্ড বিলাক দালালৰ ঘৰত থাকে নহলে ভিচিডিচিৰ লগত থাকে হয় নে নহয়? তো এতিয়া আপোনালোকে চিন্তা কৰক মোদী ডাঙৰীয়াই চাউল পঠাইছে চাউল কাটি ল'লে মোদী ডাঙৰীয়াই জব কাৰ্ড পঠাইছে জব কাৰ্ডখনত দালালৰ ঘৰত। এতিয়া মই শুনিছো যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি ঘৰ আহে 1,67,000 টকা এই ঘৰো পাবৰ কাৰণে বোলে আপোনালোকে 20-25 হাজাৰ টকা ঘোষ দিব লাগে হয় নেকি? হয় নেকি? এতিয়া আপোনালোকে চিন্তা কৰক আমি হাগ্ৰামাক ৰজা পাতিছিলো কিয়? বোলে কথা খোলা খুলি কয় অন্তত মানুহে ন্যায় পাব উল্টা আমি চাউল নাপাওঁ আমি জব কাৰ্ডখন আমাৰ লগত নাথাকে। আকৌ মই শুনিলো বোলে ইয়াত বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন পাবৰ কাৰণেও টকা দিব লাগে হয় নেকি কথাটো? এতিয়া আপোনালোকে চিন্তা কৰক যদি ঘৰৰ টকাও কাটি ৰাখে জব কাৰ্ডখনো নাপাওঁ মাহৰ মূৰৰ চাউল কেনিও যদি আমি নাপাওঁ বেলেগ দিয়াটো বাদ দিয়ক আমি যদি আমাৰ প্ৰাপ্য বস্তুখিনিও যদি আমি নাপাওঁ আমাৰ মনবোৰ বেয়া হ'বনে নাই? বেয়া লাগিবনে নাই মনবিলাক? আজি আমাক কি কৰিলে এই বিটিচি চৰকাৰখনে আমাৰ অসমৰ মাটিতেই আমাক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বনাই দিলে হয় নহয়? মই ইয়াতে জন্মিছো মোৰ ঘৰ ইয়াত দেউতাৰ ঘৰ ইয়াত ককা দেউতাৰ ঘৰ ইয়াত আৰে মোৰ মাটি মই বিক্ৰী কৰিম সেইটো আমি হাগ্ৰামাক সুধিব লাগিব নেকি কওকচোন? মোৰ মাটি মই কিনিম তাৰ কাৰণে পাৰমিশনৰ কাৰণে SDCৰ ভৰিত পৰিব লাগিব নেকি কওকচোন? আজি আপোনালোকে চিন্তা কৰক যে ভাৰতত কোনখন ৰাজ্য আছে য'ত নিজৰ মাটি নিজে বিক্ৰী কৰিবৰ কাৰণে মানুহৰ ভৰিত ধৰিব লাগে নিজৰ মাটি বেলেগৰ পৰা মোৰ ঘৰৰ ওচৰ চুবুৰীয়াৰ মাটি মই কিনিব নোৱাৰো। গোটেই অসমতে মানুহে ম্যাদী পট্টা পালে চৰকাৰী মাটিত বাস কৰি থকা। আজি আমি
এই বিটিসি অঞ্চলত মাটিৰ অধিকাৰখিনিৰ পৰাও আমি বঞ্চিত হৈ আছো আমি কেনেকে বিটিসি থাকিম আজি মানুহৰ মনবিলাক অশান্ত হৈ থাকে বেদনাত থাকে ক্ষোভত থাকে আৰু আটাইতকৈ ডাঙৰ কথা মানুহে কথা ক'ব ভয় কৰে যে কি ভাই কি হয় কি ঠিক নাই ঘটনা এনেকুৱা পালে হাগ্ৰামা মহিলাৰীয়ে ক'লে যে হিমন্ত বিশ্ব শৰ্মাক বড়োলেণ্ডত সোমাব নিদো হয় তোমাৰ বাবাৰ মাটি বাৰী নেকি এখন গোটেইখন তোমাৰ কি বাবাৰ ঘৰ নেকি আপোনালোকে চিন্তা কৰক যে সাধাৰণ মানুহ বাদ দিয়ক অসম চৰকাৰৰ মন্ত্ৰী এজনক কয় যে মই বড়োলেণ্ডত সোমাব নিদিও তাৰমানে আপোনালোকে ইয়াৰ পৰিৱেশটো চিন্তা কৰক যদি আমাৰ সৰু খুৰা যদি মই সৰু খুৰা মানে এইটোৱে বুজাইছো যে নিৰক্ষৰ বা দুখীয়া কোনোবা মানুহেতো তেওঁলোকৰ ওচৰত যাবই নোৱাৰে ইমান বাহাদুৰি যে হিমন্ত বিশ্ব শৰ্মাক বড়োলেণ্ডত সোমাব দিলো আৰে মই ব্যক্তি নহয় ৰাইজৰ আশীৰ্বাদত মই আজি অসম চৰকাৰৰ এজন মন্ত্ৰী যদি মন্ত্ৰী এজনকে তোমালোকে সোমাব নিদিয়া সাধাৰণ মানুহৰ অৱস্থা কি কৰিবা হয়নে আৰু কিয় সোমাব নিদিয়ে আজি ইমান দিনে আমি কোকৰাঝাৰত যাওঁ ভাত মাংস মাছ যি পাই খুৱাই বুৱাই আমাক সোনকালে সোনকালে পঠাই দিয়ে মানুহৰ লগত কথা পাতিব নিদিয়ে কাৰণ কথা পাতিলে গম পাই যে ইয়াত চাউল চুৰি চলি আছে ঘৰৰ নামত দুৰ্নীতি চলি আছে জব কাৰ্ডৰ নামত লুণ্ঠন চলি আছে কাকো কথা পাতিব নিদিয়ে মই ইমা ভাই খুদো যে ইমা ভাই আমাক বিটিচিৰ গাঁৱে ভূঞে আমি কিয় যাব নোৱাৰো বোলে দাদা এইটো বেলেগ কথা আপোনালোকক লৈ গ'লে মোকো বেয়া পায় সেইকাৰণে ক'তো আমাক যাব নিদিয়ে আজি আপোনালোকে চিন্তা কৰক মোৰ সমষ্টিটো ক'ত এই বাইহাটা চাৰিআলি আপোনালোকক সেইফাল দিয়ে যোৱা অহা কৰে কিন্তু আজিলৈকে 15 বছৰ শুক্লাই চেৰফাঙে হওক গুৰেশ্বৰে হওক দৰঙাজুলি হওক কোনো অনুষ্ঠান প্ৰতিষ্ঠানত আমাৰ নিমন্ত্ৰণ নাই কিয় নিমন্ত্ৰণ নাই কাৰণ তেওঁলোকে জানে যে আমি আহিলেতো মানুহে আহি ক'ব যে ছাৰ আমাৰ এইটো অৱস্থা ইয়াতো পঢ়া শুনা কৰি চাকৰি নাপায় হাগ্ৰামাৰ পকেটত এখন লিষ্ট থাকে লিষ্টখন ওলাই দিয়ে হিয়ে চাকৰি পাব যোনে এইটো দিব পাৰে সি চাকৰি পাব নহ'লেতো চাকৰি নাপায় হয়নে নহয় মহিলাসকলৰ গ্ৰুপৰ নামত টকা আমি পঠাওঁ কয় বিপিএফৰ মিটিঙত নগ'লে গ্ৰুপত টকা নিদিওঁ হয়নে হয়নে নহয় আৰে এতিয়া আপোনালোকে চিন্তা কৰক মই ঘৰত মোৰ ল'ৰাটো স্কুলৰ পৰা ঘূৰি আহিব খোলা চাপৰি পিঠা বনাইছো হয় নহয় সেই পিঠাখন যদি মেকুৰীয়া লৈ যায় খং উঠিবনে নাই কওকচোন উঠিবনে নাই আজি এনেকুৱা হৈছে যে মোদীয়ে আপোনালোকে পিঠা পঠাইছে আৰু বিপিএফে মেকুৰীৰ দৰে চুৰ কৰি লৈ গুচি গৈছে হয়নে নহয় এতিয়া পৰহি মই কোকৰাঝাৰত গৈছিলো মোক এজন বিপিএফৰ ল'ৰাই ক'লে দাদা মেকুৰী বুলি নকব নালা লাজ লাগে মই দাদা মেকুৰী বুলি নকলে ডকাইত বুলি ক'ব লাগিব আৰু কি ক'ব লাগিব গতিকে মেকুৰীটোতো ভাল শব্দ আজি এনেকুৱা এটা পৰিৱেশত আমাৰ বিটিচিৰ মানুহখিনি বাস কৰিছে আমাক মুক্তি লাগে আৰু এই মুক্তি আমি গণতন্ত্ৰত এটা গাত খুকুৰীখন বান্ধি লৈছো কিন্তু খুকুৰীটো মুক্তি নহব মুক্তি কিহেদি হ'ব লাগিব ভোটেদি হয় নহয় ভোটেদি মুক্তি হ'ব লাগিব আৰু 7 তাৰিখে অলপ আগতে দিলীপ শইকীয়াই কৈছিলে পদুম ফুলৰ পাহি ভোট দিম হাঁহি হাঁহি পদুম ফুলৰ পাহি পাহি ভোট দিম হাঁহি হাঁহি আচলতে বিটিচিত মানে হাঁহি হাঁহি ভোট দিব নালাগে দ্বিতীয় শ্ৰেণীৰ নাগৰিক আমি চাউল নাপাওঁ পেঞ্চন নাপাওঁ ঘৰ নাপাওঁ কিন্তু তথাপিতো 7 তাৰিখে আমি হাঁহি হাঁহি কিয় ভোট দিম আমাৰ দুখৰ দিন শেষ হ'ল আৰু মাত্ৰ কেইটামান দিন পিছতে কোকৰাঝাৰত বিজেপিৰ চৰকাৰ ৰাইজৰ চৰকাৰ আৰু সেইকাৰণে ৰাইজ এতিয়া আমাৰ দুখৰ দিন শেষ হ'বৰ কাৰণে আৰু কেইদিন বাকী আছে এসপ্তাহ বাকী আছে হয়নে নহয় আপোনালোকে ভয়তো নকৰিব সিদিনাখন হাগ্ৰামা মহিলাৰীয়ে কৈছে ওদালগুৰিত যে বিপিএফ যদি নিজিকে ইয়াতে ভায়োলেন্স হ'ব আৰে কোনসা ভায়োলেন্স নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত পাকিস্তানত সন্ত্ৰাসবাদী আহি বালাকটত বোমা দিলে নহয় মোদীয়ে কি দিলে ৰিটাৰ্ণ গিফ্ট পাকিস্তানৰ ওপৰতে গৈ ঢেৰেক ঢেৰেক বোমা বিস্ফোৰণ হয় নহয় যি মোদীয়ে পাকিস্তানত কেয়াৰ কৰা নাই সি আৰু হাগ্ৰামাক কেয়াৰ কৰিব নেকি আপোনালোকে কওকচোন হাগ্ৰামাক কেয়াৰ কৰিব নেকি আপোনালোকে কওকচোন এইবিলাক নহব 15 তাৰিখে হাগ্ৰামা মহিলাৰীয়ে কয় যে এইবাৰ শপত গ্ৰহণত হিমন্ত বিশ্ব শৰ্মাক নাপাতো হাগ্ৰামা মহিলাৰী শপত বিজেপিয়ে ল'ব তুমি গেলাৰীত বহি চাই থাকিবা বেলেগ ৰাস্তা একো নাই শ্ৰদ্ধা ৰাইজ আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ আৰু নাথাকো ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিশ্ৰুতি দিছে নতুন বিটিআৰ চুক্তিত
বিটিচিৰ আসনৰ সংখ্যা 40ৰ পৰা 60লৈ বৃদ্ধি হ'ব। এই যেতিয়া 20খন আসন বাঢ়িব, এই 20খন আসনত এইবাৰ সকলো জাতি জনগোষ্ঠীক সমান অধিকাৰ দিবই লাগিব। এয়া ভাৰতীয় জনতা পাৰ্টিৰ অংগীকাৰ। আমি ইয়াত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ নাথাকো। এই আমাৰ জননী জন্মভূমি, আমাৰ ইয়াত সমান অধিকাৰ আছে। গোৰ্খা ভাইসকল কিহৰ কাৰণে গ্ৰেজিঙত প্ৰটেক্টেড ক্লাছ উইদিন ব্ৰেকেট কিয় গ্ৰেজিং হৈ থাকিব? মই অশোক ভট্টৰাই কৈছো, গোৰ্খা ভাইসকলক প্ৰতিশ্ৰুতি দিব মাটিৰ অধিকাৰ সমানে লাভ কৰিব। এইবাৰ ইয়াত আৰু বেলেগ কথা একো হ'ব নোৱাৰে। শ্ৰদ্ধা ৰাইজ, আমি বিটিচিক নতুনকৈ নিৰ্মাণ কৰিব লাগিব। বিটিচি ভাল বস্তু আছিলে। দিল্লীৰ পৰাও টকা আহিব, দিছপুৰৰ পৰাও টকা আহিব, কোকৰাঝাৰৰ পৰাও টকা আহিব, অৰ্থাৎ 3 জাগাৰ পৰা টকা আহিব। কিন্তু এওঁলোকে পেটবিলাক হাতীৰ দৰে ইমান ডাঙৰ কৰি দিলে যে খাইহে খায় আৰু নোলায় আৰু। এতিয়া কিন্তু আমি বিটিচিখন নতুন ৰূপত বনাব লাগিব। অসমীয়া মানুহ এজনেও ক'ব লাগিব মোৰ বিটিচি, বড়ো মানুহেও ক'ব লাগিব মোৰ বিটিচি, ৰাভা, গোৰ্খা, শৰণীয়া, কছাৰী সকলোৱে ক'ব লাগিব মোৰ বিটিচি, হিন্দু, মুছলমান, খ্ৰীষ্টানেও ক'ব লাগিব মোৰ বিটিচি। আৰু তেনেকুৱা এটা পৰিৱেশ বিজেপি দলে নিৰ্মাণ কৰিব, সেই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছো। এতিয়া এনেকুৱা লাগে বিটিচি মানে হাগ্ৰামা যেন লাগে, নহয় জানো? হয়নে নহয়? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া লালকিল্লাত পতাকা উঠাই নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাইজ, মই আপোনালোকৰ প্ৰধান সেৱক, প্ৰধানমন্ত্ৰী নহয়, প্ৰধান সেৱক। লাও ক'ত থাকে? পাতৰ তলত। লাও ক'ত জন্ম হয়? পাতৰ তলত নে ওপৰত? ইয়াত কি ক'ব লাগে? বিটিচিত হাগ্ৰামা আহিলে গোৰেশ্বৰত চিপ আহিছে, চিপ 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 চিপ। এইটো কি মাল হয়? এইটো কি বস্তু হয়? যদি দেশত প্ৰধানমন্ত্ৰীজন প্ৰধান সেৱক হয়, বিটিচিত কোনো চিপ থাকিব নোৱাৰে। বিটিচিত যোনে ৰাজনীতি কৰিব সি ৰাইজৰ তলত থাকিব লাগিব, ৰাইজৰ তলত থাকি বিটিচিক চলাব লাগিব। হয় নহয় ৰাইজ? এনেকুৱা আৰু ওপৰত উঠি থকা বস্তু আমাক নালাগে আৰু। আৰু VCDC বিলাক ক'ত যাব লাগিব? VCDC বিলাক ব্ৰহ্মপুত্ৰত পেলাই দিব লাগিব। বুজি পালেতো? এই VCDC বিলাকে গোটেই বিটিচিখন শেষ কৰিলে ৰাইজ, আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো, এইবাৰ বিটিচিটো পঞ্চায়ত ব্যৱস্থা আমি প্ৰৱৰ্তন কৰিম। ইয়াত আৰু VCDC নাথাকিব। VCDC আৰু নাথাকিব। আঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়ত, জিলা পঞ্চায়ত। লগে লগে ৰাইজ, মই সিদিনাখন তামোলপুৰৰ মিটিঙত আৰু এটা কৈছো, এই যে গোৰেশ্বৰ, শুক্লাই, চেৰফাঙৰ মানুহ মুছলপুৰত যাব লাগে, হয়নে নহয় ডিষ্ট্ৰিক্ট লগ পাবৰ কাৰণে? সেইকাৰণে বিজেপি দলে প্ৰতিশ্ৰুতি দিছে যে তামোলপুৰক সামৰি আমি এখন নতুন জিলা গঠন কৰিম, যাতে ৰাইজ আৰু মুছলপুৰত যাব নালাগে। আমাৰ ইয়াত আমাৰ সুকীয়া জিলা গঠন কৰা হ'ব। শ্ৰদ্ধা ৰাইজ, মোক ইয়াতে কেইটামান কথা কৈছে যে আমাৰ ইয়াত যিখন নিধুৱাৰ পাৰা ভালা বাটাবাৰীলৈকে যিটো আমাৰ ৰাস্তা আছে, সেই ৰাস্তাটোত এখন দলং লাগে আৰু 7 কিলোমিটাৰ ৰাস্তা বনাব লাগে। আমি এই কামখিনি আপোনালোকক কৰি দিম। KNP ব্ৰিজৰ ওপৰত এখন 150 মিটাৰ ব্ৰিজ বনাব লাগে, সেই ব্ৰিজখনো আপোনালোকক নিৰ্মাণ কৰি দিয়া হ'ব। নাওকটাত ল'ৰা ছোৱালীয়ে পঢ়িব পৰাকৈ আমি এখন BEd কলেজ আপোনালোকৰ কাৰণে নিৰ্মাণ কৰিম। আৰু নাওকটাত 10 কোটি টকা খৰচ কৰি আমি এখন সুন্দৰ ষ্টেডিয়াম আমি নিৰ্মাণ কৰিম। দ্বিতীয়তে, নাওকটা আৰু শুক্লাই, চেৰফাঙত গাঁৱৰ ভিতৰত যিমান বেয়া ৰাস্তা আছে, 2020-21 চনৰ ভিতৰত এই শুক্লাই, চেৰফাঙত 100 কিলোমিটাৰ নতুন ৰাস্তা আমি নিৰ্মাণ কৰিম। আৰু ইয়াৰ যিখন যোগেন মোহন বসুমতাৰী হস্পিটেল আছে, সেইখনো আমি FRU লৈকে উন্নত কৰিম, যাতে ৰাইজে সকলো সুবিধা পাব পাৰে। নাওকাটাৰ আমাৰ যিখন মিলন হাইস্কুল আছে, ৰাইজে কৈছে তাত হায়াৰ ছেকেণ্ডাৰী ছায়েন্স ষ্ট্ৰীম প্ৰৱৰ্তন কৰিব লাগে। এই কামখিনিও মই আপোনালোকক কৰি দিম। আমাৰ ইয়াত যিবিলাক ভেঞ্চাৰ স্কুলৰ শিক্ষক আছে, যোৱাকালি আমি পৰহি নিৰ্বাচনী ঘোষণা পত্ৰ দিছো যে BTR অঞ্চলত অসমতকৈ শিথিল নিয়মত আমি ইয়াৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ আমি ব্যৱস্থা হাতত ল'ম। শ্ৰদ্ধাৰ ৰাইজ, মই কেইদিনমান আগতে গোৰেশ্বৰত আহিছিলো।
গোৰেশ্বৰত আহোঁতে মই কৈছো যে বাইহাটা চাৰিআলিৰ পৰা গোৰেশ্বৰলৈকে যিটো ৰাস্তা আছে আগুৱাই আহিব, এই ৰাস্তাটো আমি ডাবল লেনৰ ৰাস্তা বনাম, যাতে দুখন গাড়ী ডাবল লেনৰ ৰাস্তা হ'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে এবাৰ মাত্ৰ বিজেপিক সুবিধা দিয়ক। হাগ্ৰামাকটো 3বাৰ চালো, 3বাৰ টেঙা আম খালো, এবাৰ মাত্ৰ বিজেপিক সুযোগ দিয়ক, হয় নে নহয়? হাগ্ৰামাক চালো 3বাৰ, বিজেপিক চাওক একবাৰ, মাত্ৰ একবাৰ আপোনালোকে বিজেপিক চাওক, আৰু একবাৰ চোৱাৰ পিছত আপোনালোকে দেখিব বিটিচিলৈকে কিমান পৰিৱৰ্তন আহিব। বিটিচিৰ মানুহৰ হাঁহি ভৰা মুখ আমি সদায় দেখিবলৈ পাম। আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে আমি এখন নতুন বিটিচি আমি নিৰ্মাণ কৰিম। ৰাইজ, যেতিয়া বিজেপিৰ মিটিঙত ইমান মানুহ, মাজে মাজে ট্ৰেক্টৰ পাৰ্টি আহি কয় আমাৰ লগত বিজেপিৰ মিলা মিছা আছে, হয়নে? গতিকে আমি কৈছো যে নাঙল মিউজিয়ামত যাব, ট্ৰেক্টৰ কাৰখানাত যাব, ঠিক আছে নহয়? অকল আমি ইয়াতে পদুম ফুলত ভোট দিম, বিজেপি দলৰ চৰকাৰ আমি এইবাৰ বিটিচিত নিৰ্মাণ কৰিম। ৰাইজ, মনত ৰাখিব, মাটিৰ অধিকাৰ আমি পাব লাগিব, ভাষাৰ অধিকাৰ আমি পাব লাগিব। আমি বড়ো ভাষাৰ স্কুলো কৰিম, অসমীয়া ভাষাৰ স্কুলো কৰিম, ইয়াত নেপালী ভাষাও চলিব লাগিব, ইয়াতে বঙালী সান্থালী ভাষাও চলিব লাগিব, যাতে সকলো ভাষাৰে সমান গুৰুত্ব হ'ব পাৰে। পৰীক্ষাৰ প্ৰশ্ন কাকত, চাকৰিৰ ইণ্টাৰভিউ, আমাৰ তামোলপুৰৰ চাকৰি ইণ্টাৰভিউ তামোলপুৰত হ'ব লাগিব, আমি কোকৰাঝাৰত নাযাওঁ দেই, ইয়াতে আমাৰ হ'ব লাগিব। আমাৰ CSB নহ'ব, হাগ্ৰামাৰ পকেটৰ পৰা এপইণ্টমেণ্ট লেটাৰ নোলাব। এইবাৰ বিটিচিৰ ল'ৰা ছোৱালীয়ে, সকলো জাতি উপজাতি ল'ৰা ছোৱালীয়ে সমানে চাকৰি পাব লাগিব, এয়া ভাৰতীয় জনতা পাৰ্টীৰ সংকল্প। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকক মই অনুৰোধ কৰিম, বিটিচিৰ ভাগ্য আপোনালোকৰ হাতত। 15 বছৰ পিছত এই এখন প্ৰথম নিৰ্বাচন, য'ত আপোনালোকৰ ওচৰত চইচ আছে। আগতে কি কয়, এই আপচুক ভোট নিদিব, NDFB আছে, ভয় খুৱাই BPF ভোট ললে। এতিয়া BPF-তো গোটেই NDFB ভৰ্তি হৈ গ'ল। ইমান দিন আমাক আপচু UPPL-ৰ NDFB-ৰ ভয় খুৱাই হাগ্ৰামাই আমাৰ ভোটবিলাক লৈ আছিল। ভোটবিলাক লৈ কি কৰিছিল, আমাক লুটি খাই আছিল। এইবাৰ আমাক একো নালাগে, আমাক বিজেপি লাগে, যাতে কোনেও আমাক লুণ্ঠন আৰু শোষণ কৰিব নোৱাৰে। কোনো আৰু যাতে মেকুৰী পাৰ্টিৰ জন্ম বিটিচি অঞ্চলত নহয়। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে সিদ্ধান্ত ল'ব। অকল শুক্লাইছেৰ ভাঙত নহয়, আপোনালোকৰ সম্পৰ্কীয় মানুহ নাগৰিজুলিতো আছে, গৈবাৰীতো আছে, গোৰেশ্বৰতো আছে, বাগানপাৰাতো আছে, দিহিৰাতো আছে, মুছলপুৰতো আছে নে নাই? ইজনে সিজনক আমি জনাব লাগিব। কেইটামান ৰাতিৰ ভিতৰতে দল সংগঠন হৈছে, ভাল দল সংগঠন বিলাকতো ভাল, কিন্তু হাগ্ৰামাই ইলেকশ্যন আহিলে ৰাতিৰ ভিতৰতে কিছুমান দল সংগঠনৰ সৃষ্টি কৰি খুৱাই বুৱাই তেওঁলোকক লগাই দিয়ে যে BPF-ৰ হৈ ক'ব লাগে। এইবাৰ সেইবিলাক নহ'ব। ৰাইজ, এই যে খানা টানা দিয়ে হাগ্ৰামাই, কাৰ পইচা এইবিলাক? এই যে খানা টানা খোৱা এইবিলাক কাৰ পইচা? এই যে আপোনালোকৰ যে ঘৰ দিওঁতে 25,000 কাটি ৰাখে, চাউলৰ যে পইচা কাটি ৰাখে, জব কাৰ্ডৰ টকাৰ কাটি ৰাখে, এইবিলাকে টকা হাগ্ৰামাই ইলেকশ্যনত আমাৰ নামত খৰচ কৰে। এইবোৰ টকাৰ মালিক আপোনালোক। সেইকাৰণে গণেশ কছাৰীয়ে যদি খানা খুৱাই, খানা টানা খাই ল'ব, খালি ভোট নিদিব। বুজি পালে নে নাই? খানা টানা খাই ল'ব, কাৰণ এয়া আপোনালোকৰহে টকা। টকাটো কাৰ হয়? টকাটোতো ৰাইজৰহে টকা। এতিয়া মোক বিশ্বজিৎ দৈমাৰীয়ে কৈ আছে, আমি 10,000 কোটি টকা দিছো বিজেপিয়ে 2016 চনৰ পৰা 20 চনলৈ কাম কৰিবৰ কাৰণে। ক'ত টকা ক'ত গ'ল, কোনো হিচাপ নিকাচ নাই। এতিয়া বিশ্বজিৎ দৈমাৰীয়ে মোক কৈছে, বোলে আকৌ 3,000 কোটি টকা ঠিকাদাৰৰ বিল বোলে কোকৰাঝাৰত পৰিহে আছে। আপোনালোকে চিন্তা কৰক, লুটিব লাগে, এনেকে দিন দুপৰতে মানুহক লুটিবতো নাপায় নহয়। এনেকুৱা দিন দুপৰতে লুটা পাৰ্টি গোটেই পৃথিৱীত কিজানি BPF আছে আৰু বেলেগ কোনো পাৰ্টি নাই। বিধৱা মানুহৰ পৰা কোনোবাই টকা খায় নেকি? বৃদ্ধ মানুহৰ পৰা কোনোবাই টকা খায় নেকি? অলপতো লাজ থাকিব লাগে। সেইকাৰণে ৰাইজ, BPF-ক আৰু বিদায় দি দিওঁ, হয় নহয়? দিওঁ নে নিদিওঁ বিদায়? দিব লাগিব নে নাই? ৰনেন ভাইক আটাইতকৈ হায়েষ্ট ভোটত শুক্লাইছেৰ ভাগত জিকাব লাগিব। আৰু আপোনালোকক মই প্ৰতিশ্ৰুতি দিছো, ৰণেন্দ্ৰ নাৰ্জাৰীৰ দিনত এই শুক্লাইছেৰ ভাগত কোনো ধৰণৰ দুৰ্নীতি নহ'ব, তাক মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো। শ্ৰদ্ধাৰ ৰাইজ, মই ৰাতিপুৱাই আজি
ভেৰগাঁও গৈছিলোঁ, ভেৰগাঁৱৰ পৰা ধনচিৰি গ'লোঁ, ধনচিৰিৰ পৰা শুক্লাইত আহিলোঁ। ৰাইজৰ মৰম আদৰ সকলোৰে বাবে মই ধন্যবাদ জনাইছোঁ। আই মাতৃসকলক অনুৰোধ কৰি মোৰ কথাটো মনত থাকিলে নাই, 7 তাৰিখলৈকে চাকি বন্তি জ্বলালে বিজেপিক জিকত বুলি জ্বলাব লাগিব, হয়নে নহয়? কাৰণ মানুহৰ উপৰিও ভগৱানৰ আশীৰ্বাদ লাগে, হয়নে নহয়? বিনা ভগৱানটো একো নহ'ব। সেইকাৰণে ৰাইজ আমি সকলো একত্ৰিত হ'ম, ঘৰলৈকে ঘূৰি যাম এক সংকল্প লৈ যে এইবাৰ BTCত বিজেপিৰ চৰকাৰ, BTCত বিজেপিৰ চৰকাৰ। আপোনালোকে মোৰ লগত একেটা সংকল্পৰে সকলোৱে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। জিকাৰ পিছত খানা খাব আহিম নে নাই? ইয়াতে আহিম নহয় সকলোৰে লগত, ঠিক আছে? সকলোৰে লগত একেলগে ভাত এসাঁজ খাম। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সমগ্ৰ ভাৰত চৰকাৰৰ পৰা আমি অসমে যদি 100 টকা পাওঁ বছৰত, ইয়াৰ ভিতৰত 12 টকা 19 পইচাটো আমাৰ BTCত আহিব লাগে। সেইটো নিদি পেলাই আজি কংগ্ৰেছৰ দিনতো আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আছিলে, এতিয়াও বিজেপিৰ দিনত হিমন্ত বিশ্ব শৰ্মাই ফাইনেন্স মিনিষ্টাৰ। আমাক 12 টকা 19 পইচা দিব লাগিছিল, ইয়াত আমাক কিমান দিয়ে? 3 টকা 6 পইচা দি আছে, জানে? তো বাকী টাকাটো কোনে খাই আছে? বাকী টাকাটো আমাৰ নামত কৰ্পৰেট মিডিয়াৰ পৰা পইচা আনে অসমে, অসম চৰকাৰ হিচাপে। তাৰমানে অসমটো চলাবৰ কাৰণে বছৰত যেনেকুৱা 100 টকা লাগে, 100 টকাৰ ভিতৰত আমাক দিব লাগে 12 টকা 19 পইচা বছৰত। 12 টকা 19 পইচাটো নিদি পেলাই সেই 3 টকা 6 পইচা দি আছে, বাকী টাকাটো কোনে প্ৰকাশ কৰি আছে? দাদা আপুনি মোক কৈছে যে আমি অসমৰ পৰা পইচা দিয়ে, এইটোকে মেকুৰীৰ নিচিনা খাই আছে বুলি। আপুনি আমাৰ পইচাটো কি ডকাইত কৰি পেলাই খাই আছে? ডকাইতিৰ নিচিনা ডকাইত কৰি পেলাই আপুনি খাই আছে নে নাই? আমাৰ BTCৰ পইচাটো আপুনি ক'ত পইচা দিছে? কিমান পইচা দিছে? আপুনিতো খাই আছে। কংগ্ৰেছৰ দিনত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা 250 কোটি আমি টকা পইচা পাব লাগিছিল, 250 কোটি কংগ্ৰেছৰ দিনত। এই পইচাটো মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজিলৈকে ৰিলিজ দিয়া নাই। এইটো কাৰ কোনে খাইছে এই পইচাটো? তাৰমানে যেতিয়া অসমত কংগ্ৰেছ চৰকাৰ আছিল আৰু এইফালে দিল্লীতো কংগ্ৰেছ চৰকাৰ আছিল, তেতিয়া 250 কোটি BTCৰ কাৰণে স্পেচিয়েল পেকেজ, তাৰমানে ইনফ্ৰাষ্ট্ৰাকচাৰৰ নামত ৰাস্তা হওক কিবা বেংকিং হওক সেইটো আমি বনাব পাৰোঁ। এই পইচাটো আজিলৈকে 50%হে দিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। 50% ক'ত গ'ল? কোনে খাইছে? এইটো আপুনিহে খাইছে, আপুনি ফাইনেন্স মিনিষ্টাৰ। কোনে খাব? 250 কোটিৰ ভিতৰত আপুনি 50% দিছে, 50% এতিয়াও আমি BTCয়ে পাবলৈ সক্ষম হোৱা নাই। আৰু আপুনি কৈছে যে BTCয়ে কি স্কিম ল'ব পাৰে? আপনি কি স্কিম ল'ব পাৰে? আপুনিতো নোৱাৰে। ৰাইজৰ পইচা আপুনি আমি BTC গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা যিখিনি পাব লাগে এই পইচাটো লৈ পেলাই আমি স্কিম লওঁ, আমি আঁচনি লওঁ। আপনার আঁচনি এই 1 তোলা সোনাটো ক'ত গ'ল? নতুন বিয়া কৰিলে যে 1 তোলা সোনা পায়, সেইটো ক'ত গ'ল আপনার আঁচনিটো? 1 তোলা সোনা দিবলৈ কৈছিল না কোৱা নাই? বিয়া হ'লে, নতুন বিয়া হ'লে 1 তোলা সোনা দিম বুলি কৈছিল না নাই? MP ইলেকশ্যন সময়ত কৈছিল, আজিতো বিয়া নাই। তো এই কাৰণে দাদা আপুনি মোক ইমানলৈকে ক'ব দৰকাৰ নাই দাদা। আপুনি BTCত সোমাব নালাগে, কোনো দৰকাৰ নাই। BTCত বিজেপিয়ে নিজকে 100% নিজকে আপনি ইয়াত সময় নষ্ট কৰি লাভ নাই দাদা, সময় নষ্ট কৰি লাভ নাই। যোৱাকালি আপোনাৰ মিটিং ধনচিৰি আৰু হৰিচিঙাত আছিল। আপনার লগত কিমান পাব্লিক হয়? 2,500 3,000, বাকি মানুহটো 2,000 1,500 মানুহ আপনি BTCৰ বাহিৰৰ পৰা লৈ যায়। মানুহটো BTCৰ বাহিৰৰ পৰা লৈ যায় মিটিং কৰি আছে। BTCৰ মানুহ কিমান ওলাইছে আপোনাৰ লগত? মোক মেকুৰীৰ নিচিনা খাই আছে বুলি কয়। আপুনিতো ডকাইত কৰি পেলাই খাই আছে আমাৰ BTCৰ পইচাটো, ডকাইত কৰি পেলাই খাই আছে হিমন্ত বিশ্ব শৰ্মাই আমাৰ BTCৰ পইচাটো। 1,000 কোটি টকা দিব লাগিছিল BTCত উন্নয়নৰ কাম। 1,000 কোটি টকাৰ ভিতৰত 600 কোটিহে দিছে। 400 কোটিটো কোনে ডকাইত কৰিছে?
আপনি দখল কৰি পেলাই খাই আছে আমাৰ ব্ৰিটিছৰ পইচাটো 475 দল আমাকে ক'বলৈ আহিছে ব্ৰিটিছে নোৱাৰিব দাদা আপুনি পালে অসমত থাক মই যেতিয়া আছে ব্ৰিটিছে আপনি হয়তো মোক আগত জেলত ভৰাব লাগিব ইয়াৰ পিছতে আপুনি ইয়াত পাৰিব আপনি পালে অসমত দাদাগিৰি কৰক ব্ৰিটিছত আপোনাৰ দাদাগিৰি নচলে ব্ৰিটিছত আপোনাৰ দাদাগিৰি নচলে আরে দাদা আপনার সমষ্টি জালুকবাৰী সমষ্টিত আপনি যে বিৰাট কৈ আছে যে ব্ৰিটিছত পাব্লিকক ৰাইজসকলক PPM টকাইছে হাজাৰমান মহিলাই টকাই পেলাই একো সুবিধা দিয়া নাই কি দিয়া নাই শেষ কৰি দিছে নিজে পইচাটো পাই আছে সেইটো আপুনি কৈছে আপনার জালুকবাৰী সমষ্টিত আমাৰ বড়ো মানুহবিলাক কি অৱস্থাত আছে আপুনি চাইছে মদ বিক্রি কৰি পেলাই খাব লগা কিয় হৈছে আপুনি যদি ঠিকে আছে আমাৰ বড়ো মানুহবিলাক এই জালুকবাৰী সমষ্টিত কি দৰকাৰত মদ বিক্রি কৰি পেলাই খাব লগা দৰকাৰ হৈছে চাওক জালুকবাৰী সমষ্টিত বড়ো মানুহসকলে মদ বিক্রি কৰি পেলাই খাব লগা হৈছে ক'বলৈ আহিছে ইয়াত দেখিছে আপুনি ইমান যদি ভাল মানুহ চবকে বিৰাট চাই আছে আমিহে চোৱা নাই আপনি জালুকবাৰী সমষ্টিত আমাৰ বড়ো মানুহসকলে যে মদ বিক্রি কৰি পেলাই খাব লগা হৈছে এইটো অলপ খবৰ লওকচোন আপুনি দাদা ময়ো আপোনাৰ জালুকবাৰী সমষ্টিত একবাৰ মানুহ তেতিয়া আপুনি গম পাব বহুত বড়ো মানুহ আছে বহুত বড়ো পথাৰ আছে বহুত বেংগলী পথাৰ আছে ময়ো সোমাম নহয় পিছত এছেম্বলি ইলেকশ্যন অহাৰ পিছত ঘণ্টা বাজে দি মই দাদা বাৰ্থডে আপোনাৰ যি প্ৰগ্ৰাম আছে ব্ৰিটিছে একদম বাৰ্থডে দুইজনে আগৰ বন্ধু আছে বন্ধু নিচিনা থাকিব লাগে দাদা এইটো খাজা কৰি লাভ নাই ব্ৰিটিছে আপুনি জিন্দগী নহয় ব্ৰিটিছে জিন্দগী নহয় অহাকালিনা প্ৰগ্ৰাম লৈ আছে হেলিকপ্টাৰ লৈ পেলাই আৰু হেলিকপ্টাৰটো মই খাবলৈ বুক কৰিছে মইহে বুক কৰিছে উঠা লৈ গ'ল এই সময়তে হেলিকপ্টাৰ বুক কৰিছে প্ৰথম পৰ্যায়ত যিটো ইলেকশ্যন হ'ব লাগিছিল এই ইয়াত কাৰণে এই হেলিকপ্টাৰটো আমিয়ে বুক কৰিছিল কাষাইকা মানুহটো লৈ গ'ল আৰু কাষাইত কৰিছিল এই হেলিকপ্টাৰটো মোৰ নামত বুক আছিল এতিয়া এই হেলিকপ্টাৰটো নিজে লৈ গ'ল আগতো আমি খেলিব আছিল না মানুহটো প্ৰসাদ কৰিব বিৰাট জানে না ধৰক আমি ব্ৰিটিছে চৰকাৰ হোৱাৰ পিছত আমি মুছলিম সমাজ আৰু বেংগলী সমাজৰ কথা বা নাথজুতি সমাজৰ কথা বা চৈত্য দলৰ কথা হওক বা ৰাজবংশীসকলৰ কথাই হওক বা আদিবাসীসকলৰ কথাই হওক বা আমাৰ এই গোৰ্খাসকলৰ কথাই হওক বা কলিতা জনগোষ্ঠীৰ কথাই হওক বা হিন্দীভাষীৰ কথাই হওক আমি সকলো জাতি জনগোষ্ঠীৰ যিমান দল সংগঠন আছে বা যিমান সমাজকৰ্মী আছে আমি বিশেষ দল হিচাপে সকলোকে লৈ পেলাই আমি আলোচনা কৰিছে আৰু নিজা কিছুমান জাতীয় সমস্যা আছে এইবিলাক সমস্যাৰ ওপৰত মই আশ্বাস দিছে কলিতা জনগোষ্ঠীৰ লগতো মই আলোচনা কৰিছে বা ৰাজবংশীসকলৰ লগতো মই আলোচনা কৰিছে ইহঁতৰ জাতীয় সমস্যাসকল জনজাতিসকল আদিবাসী আৰু ৰাজবংশীসকলৰ আৰু মুছলিম আৰু বেংগলীসকলৰ যিটো জাতীয় সমস্যা এইটো হ'ল জীৱতা আৰু NRC-টো আপচু বা UPPL-এ এক ৰাতিৰ ভিতৰতে কমপ্লেইন দি পেলাই বেংগলী সমাজ আৰু মুছলিম সমাজক বহুত হাৰাশাস্তি কৰিছে এইটো চবেই জানে 4.5 লাখ মুছলিম আৰু বেংগলীসকলক হাৰাশাস্তি কৰিছে কমপ্লেইন কৰি পেলাই আৰু আদিবাসী আৰু ৰাজবংশীসকলক ST-কলক দিব নালাগে বুলি এপচু বা প্ৰণৱৰে কমপ্লেইন দি আছে বা প্ৰটেষ্ট কৰি আছে ইয়াৰ ক্ষেত্ৰত আমি ভাবোঁ কোনোবা ৰাজবংশী হওক বা কোনোবা আদিবাসীসকলেই হওক প্ৰমাণ বা এপচু বা UPPL-ক সহায় কৰাৰ কোনো প্ৰশ্ন নাহে নিশ্চয় আমাৰ বিশেষ দলকে সহায় কৰিব আমি আশা কৰোঁ আৰু মুছলিম সমাজ আৰু বেংগলী সমাজকো আমি কৈছোঁ আমি চৰকাৰ বনোৱাৰ পিছত আগত যেনেকৈ আমি সহায় কৰি আহিছে এইবাৰ চৰকাৰ বনোৱাৰ পিছতো মুছলিম সমাজ আৰু বেংগলী সমাজকো আমি ভাৰত চৰকাৰে হওক বা দিছপুৰে হওক বা যিকোনো লাইনত যিসকলে ভাৰতীয় নাগৰিক এইসকলৰ ওপৰত যাতে হাৰাশাস্তি নকৰে তাৰ কাৰণে আমি চৰকাৰৰ লগত হওক দিছপুৰ হওক দিল্লী হওক আপোনালোকক লৈ পেলাই আলোচনাত বহিবৰ কাৰণে আমি সুবিধা দিম আৰু আমি যাতে কোনো ভাৰতীয় নাগৰিকে হাৰাশাস্তি নাপায় NRC নামত বা ডিপোটাৰ নামত
ইয়াৰ ক্ষেত্ৰত দল হিচাপে হওক বা চৰকাৰ হিচাপে হওক আমি যিমান সহায় কৰিব লাগে আমি সহায় কৰি যাম। বৰ্তাসকলৰ এনেকুৱা জাতীয় সমস্যা আছে, নাথ যোগীসকলৰ, কলিতা জনগোষ্ঠী বা চত্ৰদৰ বা নাথ যোগী বা হিন্দী ভাষী গতিকে জাতীয় যিখিনি সমস্যা আছে এইবিলাক সমস্যাৰ ওপৰত আমি গুৰুত্ব দি পেলাই কাম কৰি যাম। জাতীয় হিচাপে মানে যিখিনি ফেচিলিটি দিব লাগে আগৰ নিচিনা নহ'ব। আৰু মাটিৰ পাত্তাটো আমি কৈ আছো যে বহুত জাতি জনগোষ্ঠীৰে মাটিৰ পাত্তা নাই, সকলোকে আমি মাটিৰ পাত্তা দিয়াৰ আমি ব্যৱস্থা ল'ম। সেইদিনা অসম চৰকাৰে যোৱা 5 অক্টোবৰত গোটেই অসমৰ BTC বাহিৰত গোটেই অসমৰ বহুত মানে মাটিৰ পাত্তা দিছে, হাজাৰ হাজাৰ বিঘা মাটিৰ পাত্তা দিছে। একে ধৰণৰ মাটিটো আমাৰ BTCতো আছে। সেইকাৰণে আমি বহুত দিন আগৰ পৰাই কৈ আহিছো যে আমি চৰকাৰ হোৱাৰ পিছত অসম চৰকাৰে যিটো আইনৰ যোগেদি মাটিৰ পাত্তা দিছে একে আইনৰ যোগেদি আমি সকলোকে মাটিৰ পাত্তা দিয়াৰ ব্যৱস্থা কৰিব মানে সেইটোৱেই এটা নাই, প্ৰত্যেক পৰ্যায়ে সেইটোৱে আমি কৰিম। আৰু আপোনালোকৰ মাটি কিনা বেচাৰ ক্ষেত্ৰত বহুত দিগদাৰ হৈ আছে, সময়মতে নাপায়। সেইবিলাকৰ কাৰণে আমি এতিয়া বাক্সা জিলাৰ যিটো বাক্সা জিলাৰ মানুহসকলে যাতে কষ্ট নাপায় তাৰ কাৰণে কামৰূপ চাব ডিভিজন হিচাপে কামৰূপতে আমি কাম কৰিবলৈ সুবিধা দিব। মাটি কিনা বেচাৰ গোটেই প্ৰচেছটো কামৰূপতে হৈ যাব। চাব ডিভিজন হিচাপে ইয়াত মচলপুৰত হ'ব, ইয়াৰ পিছত চালবাৰীত হ'ব, এইফালে ভেৰগাঁও, এইফালে ওদালগুৰি। মাটি কিনা বেচাৰ কাৰণে আপোনালোকে কথা দাও আৰু কোনো দিন যাব কোনো প্ৰয়োজন নহ'ব। সেই ব্যৱস্থাটো আমি কৰিব। আৰু চাকৰি বাকৰিৰ ক্ষেত্ৰত বাক্সা জিলা হিচাপে 40টা ডিপাৰ্টমেণ্টত যিমানটা ভেকেঞ্চি পোষ্ট আছে, চাব ডিভিজন অফিচতে হওক, চাব ডিভিজনতে হওক, ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰতে হওক, যিমান ভেকেঞ্চি পোষ্ট আছে ইয়াৰ এগেইনষ্টত এইবাৰ আমি কামৰূপ চাব ডিভিজনত কামৰূপতে আমি ইণ্টাৰভিউ হ'ব, মচলপুৰতে হ'ব বা মচলপুৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ হিচাপে তিনিখন চাব ডিভিজনৰ যিটো চাকৰি এই চাকৰিটো আমি বাক্সা জিলাৰ মানুহকে লৈ পেলাই ইণ্টাৰভিউ লৈ পেলাই চাকৰি দিয়াৰ ব্যৱস্থা কৰিব। ইয়াৰ আৰু কোনোবা শ্ৰীৰাম বা সকলোৰ মানুহ আহি নাপাব। বাক্সা জিলাৰ ডিপাৰ্টমেণ্টেল 40টা ডিপাৰ্টমেণ্টৰ যিখিনি ভেকেঞ্চি পোষ্ট আছে এই ভেকেঞ্চি পোষ্টটো আমি বাক্সা জিলাৰ মানুহক লৈয়ে ফিল আপ কৰিব। আমাক চাকৰি খাব লাগে, চাকৰি খাবৰ কাৰণে আজি আমি যে BTCত আমি বহুত কাৰাপশ্যন কৰিছে বুলি কৈ পেলাই আমাক গভৰ্ণৰবোৰ ভৰাই পেলাই বহুত প্ৰয়াস চলি আছে, কিন্তু আজিলৈকে প্ৰমাণপত্ৰ দিব পৰা নাই আমি যে কাৰাপশ্যন কৰিছে। তো দাদা তেওঁলোক মই আজি আপোনাক ঠিকছে দিলে আপুনি অহাকালি দিলে মই কৰিব যাবি অহাকালি হয় না মই ঠিকছে দিলে দাদা আপোনাক আপুনি যোৱাকালি মই বেকৰি কৈছে না, সেইকাৰণে মই আপোনাক আজি মই আপোনাক ঢোকাই দিম বুলি কৈছে, মিলিছে না। মোক মানে আপুনি যোৱাকালি কৈছে যে BTC পইচাটো মেকুৰীৰ নিচিনা খাই চেছ কৰিছে না, কিবা এটা মেকুৰীৰ নিচিনা খাই BTC পইচাটো কাম নকৰে। দাদা আপোনাক মই আজি কৈছে আপুনি আমাৰ পইচাটো যিমান পাব লাগে সেইটো পইচাটো দিয়া নাই, তাৰ কাৰণে আপোনাক মই কৈছে আপুনি আমাৰ পইচাটো ঢোকাই কৰি পেলাই খাই দিছে, ঢোকাই না। আপুনি মোক মেকুৰী কৈছে আপুনি দেখাই আমার পয়সাটো লুট করে খাইছে, সব পয়সা দেওয়া নেই আজিলৈকে। আগৰ 250 কোটি, এতিয়া 400 কোটি, এটাও দিয়া নাই। 5 বছৰৰ ভিতৰত 1000 কোটিটো দিব লাগিছিল, আজি 5 বছৰ হ'বলৈ আৰু কিমান দিন আছে। 600 কোটি দিছে, এই 600 কোটি নাথাকে এই ৰাস্তাবিলাক যে হৈছে, দলংবিলাক যে হৈছে, এইবিলাকে পইচা 400 কোটি আৰু দিব লাগে। এইটো কিয় দিয়া নাই? কোনে টকা কৰি পেলাই খাইছে? আপুনিতো ফাইনেন্স নকৰে, আপুনিহে কাম, কোনে কাম দেই। আজি দিলে অহাকালি দাদাই মোক আৰু দিব ঠিকছে কিবা ওলাই কৰি ময়ো দিম একটা না। অহাকালি কৈ দিব মোক কৰ্তা আছে নিচে কালি অহাকালি পৰহিটো মোৰ কৰ্তা আছে তাতে দিম আৰু পাৰাকালি দেই। তো BPF চৰকাৰ বনা হ'ল, কোনো ভুল নকৰিব। কোনোবা BJP আৰু UPPL একমত হৈছে, ইমতে একেলগে এলায়েন্সত আছে। এতিয়া যদি এলায়েন্সত নাই, হেমন্ত বিশ্ব শৰ্মা দাদাই কিয় ইমান ভাল কৈ আছে ট্ৰেক্টৰটো ভাল বুলি কোৱাটো সেইটোৱেই বেলেগ যে UPPL আৰু
এইবাৰটো বিজেপিটো 100% এলায়েন্স হৈছে এইটো আমি গম পাইছোঁ নাই এইটো কথা লেখ হোৱা নাছিলে বহুত আগৰ পৰাই আমি জানো ভিতৰত ইউপিএফ আৰু বিজেপি একলগ লাগি ইউপিএফক হাৰাব লাগে এইটো 1 নম্বৰ এজেণ্ডা আৰু আমাৰো সেইটোৱে বিজেপি আৰু ইউপিএফক কেনেকৈ শেষ কৰি পেলাই আমি চৰকাৰ বনাব পাৰিম এইটোৱে আমাৰ এজেণ্ডা চেষ্টা কৰিব লাগে বিটিচিৰ পৰা এই ইউপিএফটো কেতিয়া আজিৰ কথা নহয় ইউপিএফ বিজেপিটো কিমান আছে বিজেপি ইয়াত কিমান বিজেপি আছে সব ভিতরে আমার লগতে লিঙ্ক রাখি পেলে কাম করে আছে বিজেপির মানুষ আমাকে ভোট দিব বিজেপির মানুষগুলো বিজেপির মানুষ তোমার ওই আজি দেখো করে আছে বহুত RSS মানুষ বহুত বিজেপির কর্মী মানুষ আমার লগত বহি পেলাই বহুতে ভিতরে আমাক সহায় করবার কারণে রেডি আছে কোনো চিন্তা করব নালাগে বিজেপি আর RSS মানুষও BTC অঞ্চলত কোনোবা বিজেপি আৰু ইউপিএফক বিচৰা নাই মেক্সিমাম RSS কেডাৰ মেক্সিমাম বিজেপি ওয়ার্কার জানে BTCত কোনোবা কংগ্রেস কোনোবা UDF কোনোবা ইউপিএফ বা কোনোবা বিজেপি বিচৰা নাই RSS মানুহ বিজেপি মানুহ বহুতে এইকাৰণে আমাৰ আত্মবিশ্বাস হৈ গ'ল যে বিজেপিয়ে এটাও চিট নাপাব যদি পাব লাগে আমি সহায় কৰিব লাগিব নহ'লে নাহে আর এটাতে সহায় করার কোনো প্রশ্নই নাহে ডেক সাজা হইল ডেক আগতো নাছিলে সেইদিনাৰ পৰা ওদালগুৰিৰ পৰা আৰম্ভ কৰিলে মুঠতে BTC অঞ্চলত বিফেভে জানে ক'ত জাতিৰ লগত কি সমস্যা আছে নাই ক'ত কালভাৰ লাগে ক'ত দালান লাগে কোনটো স্কুলটো দিয়া হয় আমি সব কৰিব পৰা নাই আমি জানো সেই ৰাস্তাটো বেয়া কিন্তু আজি তেনেকে কিছুমান ৰাস্তাটো আমিও বানাব পৰা নাই বনাব বহুত ৰাস্তা বনাইছে আৰু বহুত বাকী আছে আমিও জানো কিন্তু এই বিজেপি মানুহে নাজানে এইবিলাক ক'ত ৰাস্তা বেয়া দলং বেয়া কোনটো ক'ত স্কুলত বেয়া অৱস্থা এইবিলাক কোনো নাজানে আমাৰ বিপেফ দলৰ কৰ্মীসকলে জানে এইটোৱেই কথা তো ঠিক আছে আকৌ লগ পাম আমি নিশ্চয় আমাৰ ডিক্লাৰেশ্যনটো 17-18 তাৰিখত ক'ব পাৰে আজি 11 তাৰিখ 10 তাৰিখ আজি 10 তাৰিখ মানে দেৱালীৰ পিছত কালী পূজাৰ পিছত 17 বা 18 তাৰিখত ইলেকশ্যনৰ ডেটটো ডিক্লেয়াৰ হ'ব পাৰে আৰু ডিচেম্বৰ 3-4 এইফালে হ'ব লাগে নিৰ্বাচনটো অথচ বেছি দিন নাই আমাৰ হাতত 25 দিন মান আছে আমাৰ হাতত তো ইয়াৰ ভিতৰতে আমি চৰকাৰ বনাম আমি ফূৰ্তি কৰিম একেলগে আমি কোকৰাঝাৰ হওক বা সমষ্টি হৈছে হওক বিজয় উৎসৱ আমি পাতিম আমাৰ বিশেষ দলৰ কিবাটো সংখ্যাটো এনেকুৱা মিনিমাম 25টা মিনিমাম 25টা তলত নাহে যদি বাইচান্স কিবা হয় 25টাৰ তলত নাহে আমি লৈছোঁ 25ৰ পৰা 30ৰ ভিতৰত আমি বিশেষ দলে এবছলুট মেজৰিটি লৈ পেলাই আহিব আৰু চৰকাৰ বনাব 15 ডিচেম্বৰৰ ভিতৰত আমি যদি চৰকাৰটো বনাম এইবাৰ আমি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে কোকৰাঝাৰ নাম ৰাখিব বিজয় উৎসৱত অৰ্থেকিলত মই ইমান বিয়া গালি দি আছে নাম মাতিব লাগে এইবাৰ নাম মাতিম আমি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ যিটো অৰ্থেকিক প্ৰগ্ৰাম কোকৰাঝাৰত হ'ব এই সময়ত আমি নাম মাতিম তাত মই লগত খাই যায় কৈছিলাম মই কিয় মাতিম না মাতিব লাগে সেই লাভ নাই আমি আছো কি লাগে না মাতিম আমি চিন্তা কৰিব নালাগে দাদা এইবাৰ আপোনাক মই অৰ্থেকিক চেৰিমনিত নাম মাতিব বেয়া নাপাবি দেই